সকলোকে ক্ৰিয়েটিভ ৱৰ্ল্ড বাই পূজা চেনেলটিত পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটি নতুন ডিজাইন বনাবলৈ ওলাইছোঁ, যিটো আপোনালোকে দেখি আছে। মই পিন্ধি অকণমান ভিডিঅ' কৰি ল'লোঁ আৰু আপোনালোককো দেখুৱাই ল'লোঁ। বলক আমি এতিয়া ষ্টাৰ্ট কৰোঁ। এই ডিজাইনটো দিছিলে ক্লায়েণ্ট এজনে, যিটো তেওঁ হুবহু বনাই দিব দিছিলে। সেইবাবে মই ট্ৰাই কৰি চাওঁ বোলো, আপোনালোককো দেখুৱাই আছোঁ। আমি সম্পূৰ্ণটো তাৰেৰে আমি কৰিম। তাৰখিনি এনেকৈ বনাই ল'ব লাগিব আৰু যিমান ডাঙৰ মানে ডিজাইন হয় সিমানখিনি সেই ৰিকুৱাৰমেণ্ট হিচাপে আপোনালোকে বনাই ল'ব। আৰু এই দুটা ষ্ট'ন দেখিছেনে, এই দুটা ষ্ট'ন আমি মাজত লগাম। এতিয়া আমি ভালদৰে ক্লেটো মিহলাই লৈছোঁ। অলৰেডি মিহলাই লৈছিলোঁৱে। এতিয়া ভালদৰে কাগজখনক লগাই ল'ব লাগিব। আপোনালোকে যেনেকৈ ব্যৱহাৰ কৰে, হাতেৰে ব্যৱহাৰ কৰিব পাৰে, কলম ল'ব পাৰে, যি ধৰণে ব্যৱহাৰ কৰে আপোনালোকৰ নিজৰ সুবিধা অনুযায়ী। এনেকৈ মই ভালদৰে ইয়াক এনেকৈ ৰুটি নিচিনা বেলি লৈছোঁ আৰু ইয়াতে থাকি যোৱা অংশখিনি আমি ব্লেডেদি কাটি দিম। আমি এই ষ্ট'নটো মাজত আমি অকণমান ইয়াৰ পজিশ্যনটো চাই ইয়াত অকণমান ড্ৰেপ কৰি উলিয়াই ল'ম, কাৰণ এইটো আমি এতিয়া লগালে ইয়াৰ যিটো গ্লেজটো, সেই গ্লেজটো গুচি যাব। সেইবাবে আমি অকল চাইজটো চাবলৈহে ইয়াক লগাইছিলোঁ মাজত। আৰু এনেকৈ তাৰখিনি আমি সম্পূৰ্ণ ক্লেটোতে আমি বহাই ল'ম। আপোনালোকে যিকোনো ক্লে ইউজ কৰিব পাৰে, পলিমাৰ ক্লে হওক বা আপোনাৰ মল্ডেড ক্লে হওক। মই এমচিল ইউজ কৰিছোঁ, আপোনালোকে আপোনালোকৰ ৰিকুৱাৰমেণ্ট হিচাপে ইউজ কৰিব পাৰে। এতিয়াহে অকণমান টান কামটো, যিটো আমি মানে মই বিশেষকৈ ইউজ কৰোঁ, তার ইউজ কৰোঁ মাজত এই ৰাউণ্ড শ্বেপটো দিবলৈ। সেইটো অকণমান টান হয়, বাট কৰি গ'লে সকলোৱে পাৰিব। এইটো সেই তাৰটো ব্যৱহাৰ কৰোঁ। এনেকৈ আপোনালোকে জুখি ল'ব কেনেকুৱা হয়। এইটো চাওক, মোৰ এই তাৰটো অলপমান সৰু হৈ গ'ল, যিটো এতিয়া মই ব্যৱহাৰ নকৰোঁ। আকৌ অকণমান ডাঙৰ তার এটা কাটি লৈছোঁ, এতিয়া এইটোত বহাম। তার নিদিলেও হৈ যায়, কোনো কথা নাই, কিন্তু তাৰটো দিলে মানে কি হয়, অকণমান বেছি ক্লিন দেখে বস্তুটো। আপোনালোকৰ যেনে ধৰণৰ ব্যৱহাৰ কৰিবলৈ ইচ্ছা আপোনালোকে তেনেকৈ কৰিব পাৰে। এতিয়া আপোনালোকে চিৰিজটো অকণমান মাৰি ল'ব, কাৰণ চিৰিজটো মাৰিলে কাষৰ মানে ছাইডৰ অংশখিনি বহুত বেছি পলিচ হৈ যায়, য'ত কাপোৰতো নালাগে বা আপোনাৰ মানে সহতানেছটো যিটো সেইটো মানে নাপায়, যাৰ বাবে পিন্ধিও ভাল লাগে আৰু বস্তুটো ছাইডৰ ফালে বহুত পৰিষ্কাৰ দেখি। এতিয়া ইয়াত লক লগাবলৈ আৰু হেংগিং যিটো তলত মণি লগাবলৈ আমি এনেকৈ তাৰখিনিক এনে কাটি ল'ম। এতিয়া ওপৰৰ দুটা দেখিছে নহয়, দুটা চাৰিটা আমি সেইটো লক মানে যিটো চেইন লগাম, সেই চেইনডালৰ কাৰণে আমি লগাইছোঁ। আৰু তলত হেংগিং কৰিবলৈ আমি এনেকৈ তাৰবোৰ কাটি লৈছোঁ।
এতিয়া এইখিনি বহুতে মোক সুধি আছিলে পিছৰখিনি কেনেকৈ কৰে। সকলোকে কমেণ্টত ৰিপ্লাই কৰাটো সম্ভৱ নহয়, যিমানখিনি পাৰোঁ কৰিছোঁ আৰু যিমানখিনি পৰা নাই আপোনালোকে চাব পাৰিব। ইয়াতে আমি পিছফালে সেই এমচিলকে লগাই লৈছোঁ, কাৰণ এমচিলটো ষ্ট্ৰং হয় বহুত, যাতে সেই হেংগিংখিনি ওলাই নাযায়। সেইবাবে আপোনালোকে বেলেগ ক্লেও ইউজ কৰিব পাৰে। মই বেলেগ ক্লেও ইউজ কৰোঁ, কিন্তু বেছিভাগ প্ৰিফাৰেঞ্চটো মই এমচিলকে দিওঁ মানে। কিন্তু এইটো বহুত সোনকালে ড্ৰাই হৈ যায়, যাৰ বাবে অলপ কৰিবলৈ কষ্ট হয়। কিন্তু ময়ো এদিনত পৰা নাই, বহুত দিন লাগিছে মোৰ এইটোত কাম কৰিবলৈ। আৰু এইটো যিটো আঠাটো মই ইউজ কৰিছোঁ, অলপ আগত দেখিছে মই ফেব্ৰিকুইক ইউজ কৰিছোঁ, আৰু এইটো হ'ল ফ্লেক্সিকুইক। আপোনালোকে ইউজ কৰিব পাৰে, কিন্তু ফ্লেক্সিকুইকটো ফেব্ৰিকুইকতকৈ অলপ বেছি ষ্ট্ৰং হয়। কিন্তু আপোনালোকে ভালকৈ লগাব পাৰি, মানে লগাব লাগিব, কাৰণ এইটো বহুত হাতত লাগিলে অলপমান আমাৰ স্বাস্থ্যৰ পক্ষে বেয়া হয়। আৰু তাৰ যিটো স্মেল হয়, বা যদি ওচৰৰ পৰা লগায় তেতিয়াহ'লে চকুৰ কাৰণেও বহুত বেয়া মানে। তো আপোনালোকে সেইটো আপোনালোকৰ নিজৰ সুবিধা অনুযায়ী আপোনালোকে লগাব পাৰে। এতিয়া মই এছিয়ান পেইণ্ট ইউজ কৰিছোঁ, আৰু এছিয়ান পেইণ্টটো আপোনালোকে যিমানখিনি হিচাপত তৰপ লগাব পাৰে, যিমানটো টাইপৰ কালাৰ লাগে আপোনাক সেইটো হিচাপত আপোনালোকে তৰপটো দিব পাৰে। মই 2 কোটমান দিওঁ, কেতিয়াবা ক'ৰবাত বেছি লাগিলে 3 কোটমান লগাওঁ। এইটো আমি ইয়েৰিংছটো বনাই আছোঁ, ইয়েৰিংছটো ছেম পদ্ধতিৰে বনাম, তাঁৰ কাটিয়ে। সেই সৰু ষ্ট'নটো মাজত তাৰ ঠাইখিনি আমি কৰিম। পিছফালেও ছেম তেনেকুৱাই, যেনেকৈ আমি ডিজাইনটোৰ পিছফালে কৰিছিলোঁ। ইয়াতে আমি জাষ্ট কাণফুলিৰ কাৰণে ইয়াৰ কাণফুলিৰ লকটো লগাই দিছোঁ, আৰু তলতো হেংগিঙৰ কাৰণে আমি এনেকৈ লগাই লওঁ। তাৰপিছত আমি এমচিলেদি সেইখিনি মানে ঢাক খুৱাই দিম বস্তুখিনি, যাতে ওলাই নাহে। এতিয়া আমি কালাৰ ইউজ কৰিম, যিটো মই এতিয়া ফেব্ৰিক কালাৰ ইউজ কৰিছোঁ, আৰু মীনা ইউজ কৰিছোঁ। মীনাটো আপোনালোকে সুধি আছিলে মীনাটো ক'ত পায়, কিন্তু মই ইয়াতে বহুত বিচাৰিছোঁ, কিন্তু ইয়াতে তেনেকৈ মই মীনাটো নাপালোঁ। তো মই ফাৰ্ষ্ট টাইম মীনা ইউজ কৰিলোঁ, কিন্তু মই কালাৰটো ভাল নালাগিলে, সেইবাবে মই আকৌ ফেব্ৰিক ইউজ কৰিছোঁ। কাৰণ তেওঁ যিটো ফটো দিছে সেইটোত মানে অলপমান ব্লু কালাৰটো অলপমান ডাৰ্ককৈ আছে, সেইবাবে মই আকৌ ফেব্ৰিকটো ইউজ কৰিছোঁ। একচুৱেলি মীনাটো মই কলকাতাৰ পৰা আনাও। ইয়াৰ পদ্ধতিটো মানে কি হয়, মীনাটো আচলতে অলপ গুৰি টাইপৰ পায়, সেইটো মানে অকণমান গলাই ল'ব লাগে, যিটো কাৰণে আপোনালোকক এতিয়া মই সম্পূৰ্ণ পদ্ধতিটো দেখুৱাব নোৱাৰিলোঁ, সেইবাবে ডাইৰেক্ট লগোৱাটো দেখুৱালোঁ। কেতিয়াবা সময় সুবিধা হ'লে আপোনালোকক গোটেই প্ৰচেছটো দেখুৱাম। কাণফুলিটোতো ছেম তেনেকুৱাই কৰিম আমি। তো আপোনালোকে ইয়াতে বাৰু কালাৰবোৰ অকণমান লাইট দেখিছে, কিন্তু যেতিয়া বস্তুটো গোটা হৈ যায় তেতিয়া কালাৰটো বহুত ব্ৰাইট আহে। এতিয়া কেমেৰাত চাগে আপোনালোকে ভালকৈ কালাৰটো অহা নাই, পিংক কালাৰটো, কিন্তু যেতিয়া সম্পূৰ্ণ জুৱেলাৰীটো হৈ যাব তেতিয়া আপোনালোকে চাব কালাৰটো বহুত ধুনীয়া হয়। আৰু এনেকৈ বিডছবোৰ লগাই ল'ব লাগিব, যিটো আমি ওপৰত ৰাখিছিলোঁ ঠাইখিনি য'ত চেইনডাল লগাম বুলি, তাতে চেইনডালত আমি ধুনীয়াকৈ এনেকৈ গ্ৰীণ কালাৰ বিডছটো লগাই দিম। যিগৰাকী অৰ্ডাৰ দিছিলে তেওঁ খুব ভাল পাইছে এই অৰ্ডাৰটো। তেওঁ অকণমান মানে যিহেতু বনাবলৈ অকণমান টাইম লাগে, তেওঁ অৰ্ডাৰবোৰ অকণমান মিছকনচেপ্ট হৈ গ'ল। তেওঁ দিছিলে শুৱালকুছি এড্ৰেছ, তাৰপিছত তেওঁ আকৌ নগাঁও এড্ৰেছ দিলে, তাৰপিছত আকৌ তেওঁ শুৱালকুছি এড্ৰেছ দিলে। যিহেতু নগাঁও DTDCৰ কিবা প্ৰব্লেম হ'ল অকণমান, তেওঁৰ ঘৰৰ পৰা 1.5 ঘণ্টা দূৰত আছিলে সেই যিটো পিনক'ড দিছিলে,
আকৌ মিছপ্লেচ হৈ তেওঁ আকৌ শুৱালকুছি এড্ৰেছ দিলে, যাৰ বাবে অলৰেডি DTDC পঠিয়াই দিছিলোঁ। তাৰপিছত আকৌ তেখেতসকলে ফোন কৰি আকৌ কেঞ্চেল কৰাই আকৌ তেওঁৰ পাৰ্চেলটো এক্সট্ৰাকৈ আকৌ শুৱালকুছিলৈ পঠিওৱা হ'ল। তো অকণমান বস্তুটো খেলি মেলি হৈ গ'ল, কিন্তু তেওঁ সময়মতে পালে বাৰু। তেওঁলোকৰ বিয়া আছিলে এখন, কিন্তু তেওঁ বহুত ভাল পালে। তেওঁ মোক ৰিভিউ দিলে বহুত ভাল লাগিছে বুলি। কাষ্টমাৰে ভাল পালে, আমাৰো ভাল লাগে খুব বাৰু। আৰু দেখিছে নহয়, এই টাৰ্চেলডাল যিটো আমি বজাৰৰ পৰা কিনি আনো টাৰ্চেল, মই ডাইৰেক্ট সেনেকৈ টাৰ্চেল লগাই নিদিওঁ, কাৰণ সেই টাৰ্চেলবোৰ অকণমান ৰছীডাল ঢিলা থাকে, যাৰ বাবে যিহেতু জুৱেলাৰীবোৰ অকণমান হেভি হয়, খুলি যোৱাৰ চান্সেছ থাকে। সেইবাবে মই সেইখিনি গোটেইখিনি আঁতৰাই আকৌ নিজাকৈ গাঁঠি দিওঁ, যাতে বস্তুটো ষ্ট্ৰং হয়। আৰু এনেকৈ ইউ পিনবোৰ লগাই দিম বাৰু। দেখিছে নহয়, এইটো হ'ল ফাইনেল লুক। এতিয়া কালাৰটো দেখিছে কিমান ধুনীয়া ব্ৰাইট লাগিছে। এতিয়া আপোনালোকে জনাব কেনেকুৱা পালে। ময়ো অকণমান ফটোশ্বুট কৰি ল'লোঁ, ভিডিঅ' দেখুৱাই দিলোঁ, কাৰণ পিন্ধাৰ পিছতহে বস্তুটো গম পায় কেনেকুৱা দেখি। আপোনালোকে কমেণ্টত জনাব। আজিলৈ আহিলোঁ, বাই বাই।